নমস্কাৰ শ্ৰদ্ধাৰ সঞ্চালক মহোদয়, প্ৰমুখ্য বিচাৰক মণ্ডলী তথা সদন। আজি বক্তৃতা প্ৰতিযোগিতাৰ নিৰ্বাচিত বিষয় হ'ল শিশুৰ সৰ্বাংগীন বিকাশত মইনা পাৰিজাতৰ ভূমিকা। আমি পোহৰ বিচাৰি যাওঁ, পোহৰ বিচাৰি আন্ধাৰৰ কাল জগনিকা ভেদি সিপাৰে কি আছে চাওঁ। আন্ধাৰ নিলচি পোহৰৰ দিশে আমাক আগবঢ়াই নিয়া এটা মুখ্য অনুষ্ঠান মইনা পাৰিজাত। ই সমগ্ৰ অসমত শিশুৰ সৰ্বাংগীন বিকাশৰ হকে আৰম্ভ হোৱা এক বেচৰকাৰী অনুষ্ঠান। শিশুৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশত মইনা পাৰিজাতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিশু এটি কিদৰে নিয়মানুৱৰ্তী, শৃংখলাবদ্ধ, সামাজিক হোৱা উচিত, এই শিক্ষাসমূহ শিশুৰ প্ৰথম অৱস্থা পাই মইনা পাৰিজাতৰ দ্বাৰা বুজি উঠে। ইতিহাসৰ ফালৰ পৰা যদি চাওক, প্ৰধানকৈ 6 বছৰৰ পৰা 12 বছৰ বয়সৰ শিশুসকলক সামৰিক শতিকাৰ মাজভাগত কেইগৰাকীমান কল্যাণকামী ব্যক্তি যেনে ককা মহাদেৱ শৰ্মা আৰু আইতা নন্দনীমালা দেৱীয়ে পাৰিজাত গানত আৰম্ভ নামে নামৰ দুটি শিশু অনুষ্ঠান অসমত গঢ়ি তুলিছিল। পৰৱৰ্তী সময়ত এই দুটি অনুষ্ঠান একেলগ হৈ মইনা পাৰিজাতৰ সৃষ্টি হয়। 1954 চনৰ 27 জুন তাৰিখে পূৰ্ণাংগ ৰূপ পোৱা মইনা পাৰিজাতৰ কিছুমান লক্ষ্য আৰু উদ্দেশ্য আছে। সেয়া হৈছে উঠি অহা শিশুসকলক সংঘবদ্ধ কৰি তেওঁলোকৰ প্ৰতিভাসমূহ আনন্দ ধেমালিৰ মাজেৰে বিকশিত কৰি শিকিবলৈ সুবিধা দিয়া, যাৰ জৰিয়তে এজন শিশুৱে নিজকে ভৱিষ্যতে দায়িত্বশীল সুনাগৰিক হিচাপে গঢ় দিব পাৰে। এজন শিশুৱে নিজকে গঢ় দিবলৈ বিদ্যালয়ৰ শিক্ষা যথেষ্ট নহয়। বিদ্যালয়ৰ ভাষা জ্ঞান, গণিত, বিজ্ঞান আদি যেনেকৈ আমাৰ আজীৱন প্ৰয়োজন, তেনেকৈয়ে নৃত্য, গীত, সাহিত্য, সংস্কৃতি, কলা শিক্ষা, খেল ধেমালিৰ প্ৰয়োজন, যিবোৰ আমি মইনা পাৰিজাতৰ পৰা শিকিব পাৰোঁ। সদৌ মইনা পাৰিজাতৰ গোটসমূহ ৰাজ্যিক, জিলা, আঞ্চলিক পৰ্যায়ত ভাগ কৰা হৈছে। প্ৰতিটো আঞ্চলিক শাখাৰ মহিলাসকলৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা লয়। শাখাসমূহত প্ৰতি দেওবাৰে হোৱা মইনা অনুষ্ঠানত আমাৰ দৰে শিশুসকলে নিজৰ প্ৰতিভা প্ৰকাশত সুবিধা পায়। মইনা মেলাত সংগীত, নৃত্য, বক্তৃতা, আবৃত্তি, ৰচনা আদিৰ উপৰিও দৌৰ, জাঁপ, কাবাডী আদি খেলসমূহ অনুষ্ঠিত কৰা হয়। কোন মইনা কোন দিশত নিৰ্বাচন কৰি সেই দিশত আগবাঢ়ি যোৱাত সহায় কৰা হয়। মইনা পাৰিজাতৰ সমাৰোহত আমি নিজকে নিয়মানুৱৰ্তী, শৃংখলাবদ্ধভাৱে গঢ়াই শিক্ষা পাওঁ। এইবোৰত আমি তিনিটা নিশা মা-দেউতাৰ পৰা আঁতৰি পৰিচালক, পৰিচালিকা, দাদা, বাইদেউ নেতৃত্বত আমি আত্মনিৰ্ভৰশীল হওঁ, যিয়ে আমাক ভৱিষ্যতে আগবাঢ়ি যোৱাত সহায় কৰে। 4টা দিনত আমি বিভিন্ন শাখাবোৰৰ মইনা বন্ধু-বান্ধৱীৰ লগত পৰিচয় হৈ আমি আত্মীয়তা গঢ়ি তোলোঁ, যিয়ে আমাক ভৱিষ্যতে বহল পৰিৱেশত সহজে মিলি যোৱাত সহায় কৰে। মুঠতে এক সুস্থ প্ৰতিযোগিতাৰ মনোভাৱ আৰু ভাতৃত্ববোধৰ শিক্ষা বা মইনা পাৰিজাত দিয়ে। বিদ্যালয়তকৈ বহুগুণে ডাঙৰ অনুষ্ঠান মইনা পাৰিজাত। এনে সৰ্বাংগীন মঞ্চৰ মইনাগৰাকী মইনাসকলৰ পাই অতি গৌৰৱ আৰু কৃতজ্ঞ অনুভৱ কৰিছোঁ। এনে এক পবিত্ৰ অনুষ্ঠানত পৰিচয় কৰাই দিয়াৰ কাৰণে মই সেউজী মইনা পাৰিজাতক আৰু বৰসুলা আঞ্চলিক